নমস্কাৰ বন্ধু বান্ধৱীসকল, অশ্ৰু টিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ মৃত্যুঞ্জয় উপন্যাসখনিৰ অন্তিমটো খণ্ড। ধনপুৰক চিকিৎসাৰ বাবে লৈ অহা দলটো গাৰো গাঁওখনৰ ওচৰৰ হাবি এখনত উপস্থিত হ'লহি। ধনপুৰৰ শৰীৰৰ অৱস্থা আৰু অধিক বেয়াৰ ফালে গতি কৰিলে। গতিকে ধনপুৰ আৰু জয়ৰামৰ বাদে বাকী কেইজন আগবাঢ়ি গুচি গ'ল। ধনপুৰৰ সুভদ্ৰা আৰু ডিমিলৈ বৰকৈ মনত পৰিল। ডিমিক এবাৰ সাৱটি ধৰি চুমা এটা খাবলৈ তাৰ বৰকৈ মন গ'ল। গতিকে সি ডিমিক বিচাৰি জয়ৰামক পঠালে। ৰাতিৰ আন্ধাৰত সি এজোপা বগৰী গছৰ তলতে পৰি ৰ'ল। ঠিক তেনে সময়তে ৰূপনাৰায়ণ আৰু দধি বৰদলৈ সেই ঠাইত ওলালহি। ৰূপনাৰায়ণে ধনপুৰক চুমা এটা খাই সাৱটি ধৰিলে। গোসাঁইৰ মৃত্যুৰ বাতৰি দি তেওঁলোক পুনৰ আগবাঢ়ি গুচি গ'ল। খন্তেক পাছতে জয়ৰাম উভতি আহি ধনপুৰক ক'লেহি যে ডিমি নগাঁৱৰ পৰা উভতি আহি পোৱাহি নাই। পুলিচে ইতিমধ্যে ডিমিহঁতৰ গাঁওখনত ঘেৰাও কৰি ৰাখিছে। আৰু ঠিক সেই সময়তে লয়ৰাম চিকাৰীক লগত লৈ শইকীয়া অচি হাবিত সোমালহি। ধনপুৰ আৰু জয়ৰাম পুলিচৰ হাতত ধৰা পৰাটো প্ৰায় নিশ্চিত হৈ পৰিল। গতিকে ধনপুৰৰ কথামতে জয়ৰাম পলাই গ'ল। শইকীয়া অচিয়ে ধনপুৰক আধা মৰা অৱস্থাত উদ্ধাৰ কৰাৰ বাবে তাক তাতে এৰি তেওঁলোক আগবাঢ়ি যাবলৈ ওলাল। আৰু সেই সময়তে আউলি বাউলি হৈ ডিমি ওলালহি। ডিমিয়ে ধনপুৰক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। তাৰ কপালত আলফুলকৈ চুমা এটা আঁকি দি এবাৰ মাত বুলি চিঞৰি কান্দিবলৈ ধৰিলে। ধনপুৰে এবাৰ তাইলৈ চকু মেলি চালে, কিন্তু মেলা চকু পুনৰ জাপ নেখালে। ডিমি কান্দি কান্দি বাউলি হৈ পৰিল। খন্তেক পাছতে নিজকে সংযত কৰি ধনপুৰৰ শটো সৎকাৰ কৰিবৰ বাবে মানুহ বিচাৰি গাঁৱৰ ফালে গ'লগৈ। পুলিচে ইতিমধ্যে তাইৰ গিৰিয়েক দিলিৰ লগতে গাঁৱৰ বহুতকে এৰেষ্ট কৰিলে। গতিকে তাই গাঁৱৰ কাকো বিচাৰি নাপাই নিজৰ ঘৰত সোমালগৈ। ঘৰৰ ভিতৰত শইকীয়া অচিক দেখি তাই আচৰিত হ'ল। শইকীয়া অচিয়ে ক'লে, ধনপুৰৰ শটো পুলিচে লৈ গ'ল, খবৰটো দিবলৈ আহিলোঁ। কিন্তু ডিমিয়ে তাৰ আচল উদ্দেশ্যটোৰ কথা বুজি পালে। তাৰ লেতেৰা মনটোৱে ডিমিৰ দেহ চোৱা কৰিবলৈ কাউবাও কৰি উঠিল। তাৰ বাবে ডিমিক সি প্ৰস্তাৱো দিলে। কিন্তু ডিমিয়ে তাইৰ বুদ্ধিৰে তাৰ পৰা পলাই হাৰিবলৈ সক্ষম হ'ল। পলাই গৈ তাই জয়ৰামক লগ পালে। জয়ৰামৰ মুখৰ পৰাই তাই সুভদ্ৰাৰ খবৰটো পালে। লগে লগে তাইৰ মনটো ধনপুৰৰ সপোনৰ পৃথিৱীখনলৈ উৰা মাৰিলে। চকুৰ পানী ধৰি ৰাখিবলৈ তাইৰ মনৰ শক্তি নোহোৱা হ'ল। শইকীয়া অচি আৰু লয়ৰাম চিকাৰীৰ প্ৰতি মনত প্ৰতিশোধৰ জুই একুৰা লৈ জয়ৰাম তাৰ পৰা গুচি গ'ল। আৰু আনফালে দধি বৰদলৈ, মধু, ভিভিৰাম আৰু ৰূপনাৰায়ণ তেওঁলোকৰ গুপ্ত শিবিৰলৈ বুলি যাত্ৰা কৰিলে। আৰু তেওঁলোকৰ গুপ্ত শিবিৰটো আছিল সোণাই নদীৰ সিপাৰে দীঘলীয়াতি নামেৰে ঠাইত। তেওঁলোক গোটেইকেইজন একেলগে গ'লে পুলিচৰ হাতত ধৰা পৰাৰ আশংকাত ৰূপনাৰায়ণে তেওঁলোকক চমুৱা গাঁওখনত থৈ তেওঁ অকলেই আগবাঢ়ি গুচি গ'ল। আৰু তেওঁলোকক কৈ গ'ল গুপ্ত শিবিৰ পালেগৈ তাৰ পৰা মানুহ পঠিয়াই তেওঁলোকক গুপ্ত শিবিৰলৈ নিয়াৰ ব্যৱস্থা কৰিব। ৰূপনাৰায়ণ আগবাঢ়ি যাওঁতে বাটত টিকৌ নামৰ অন্য এজন কৰ্মীক লগ পালে। আৰু এই টিকৌৱে ৰূপনাৰায়ণক তেওঁলোকৰ গুপ্ত শিবিৰলৈ বুলি বাট দেখুৱাই লৈ গ'ল। সোণাই নদী পাৰ হৈ অলপ দূৰ আগুৱাই গৈ সিহঁত থমকি ৰ'ব লগা হ'ল। ৰাতিৰ আন্ধাৰত দূৰৰ পৰা পোহৰ ভাহি আহিল। ৰূপনাৰায়ণক এটা জোপোহাৰ তলত থাকিবলৈ দি টিকৌ আগবাঢ়ি গৈ চাই আহিলগৈ। ঘূৰি আহি ক'লেহি কামেশ্বৰ বোলাটো পুলিচৰ লগনীয়া হ'ল। সি লগত পুলিচ লৈ আহি বন্দুক পুতি থোৱা ঠাইডোখৰ খান্দিছে। লগত মিলিটেৰী আছে 1 ডজন। আমি বলে নোৱাৰিম। এতিয়া কেম্পলৈ যোৱাও নহ'ব। এই কামেশ্বৰে সকলোবোৰ চিনি পায়। তথাপিও মই গৈ চাই আহোঁ, তই ইয়াতে ৰ' বুলি কৈ টিকৌ তেওঁলোকৰ গুপ্ত শিবিৰলৈ যাবলৈ ওলাল। পুনৰ ঘূৰি আহি খবৰ দিলেহি কেম্পত তেওঁলোকৰ মানুহ এজনো নাই। টিকৌ তাৰ পৰা আকৌ গ'লগৈ দধি বৰদলৈহঁতৰ খবৰ ল'বলৈ। সি পুনৰ ঘূৰি আহি ৰূপনাৰায়ণক জনালেহি যে জয়ৰামৰ লগতে চমুৱা গাঁওখনত এৰি থৈ অহা আটাইকেইজন পুলিচৰ হাতত ধৰা পৰিল। খবৰটো শুনি ৰূপনাৰায়ণে ঠিক কৰিলে যে সিহঁত দুয়োটা পিছদিনাখন পুৱাতে চহৰলৈ যাব।
আৰু চহৰলৈ গৈ সিহঁতে গ্ৰেপ্তাৰ হোৱা মানুহবিলাকক মোকলাবৰ কাৰণে ভূঞা উকিলক লগ ধৰিবগৈ। আৰু পিছদিনাখন ৰাতিপুৱা সিহঁত দুয়োটা পিছফালৰ বাৰীয়েদি আহি টিকৌৰ ঘৰত সোমাল। টিকৌৰ ঘৈণীয়েক ৰতনীয়ে ৰূপনাৰায়ণৰ সৈতে চিনা পৰিচয় হৈ দুয়োটাকে ভাত বাঢ়ি খাবলৈ দিলে। খাই থকাৰ মাজতে এইবাৰ ৰতনীয়ে ক'লে, চহৰৰ শইকীয়া উকিলৰ জীয়েকৰ বোলে কালিলৈ বিয়া, কিন্তু কইনাই বোলে দুখ কৰি আছে। কথাষাৰ শুনি ৰূপনাৰায়ণৰ চকু সেমেকি উঠিল। তাৰ আৰু ভাত খোৱা নহ'ল। আৰু সেই সময়তে বাহিৰত গাড়ী ৰখোৱাৰ শব্দ হ'ল। পুলিচ অহা বুলি বুজিব পাৰি দুয়োটা পিছফালৰ বাৰীয়েদি পলাই গ'ল। শইকীয়া অচি ভিতৰলৈ সোমাই আহি সিহঁতক ধৰিব নোৱাৰি ৰতনীক এটা গোৰ মাৰি মজিয়াতে পেলাই দিলে। পিছ মুহূৰ্ততে আকৌ ক'লে, তোক আমি গ্ৰেপ্তাৰ কৰিছোঁ, তই আমাৰ লগত ব'ল। ৰতনীৰ মনত ভয় সংশয় একো নোহোৱা হ'ল। তাই ক'লে, মই ভাত খাই লওঁ, তাৰ পাছত যাম। তাই মনতে ভাবিলে, শইকীয়াক যিমান সময় ইয়াত ৰাখি থ'ব পাৰোঁ সিমান সময় তাইৰ গিৰিয়েকৰ কাৰণেই ভাল। গতিকে তাই যিমান পাৰে সিমান দেৰি কৰিবলৈ ধৰিলে। প্ৰায় এঘণ্টামানৰ মূৰত তাই সিহঁতৰ লগত যাবলৈ বুলি সাজু হ'ল। যোৱাৰ সময়ত ওচৰৰে বৰঠাকুৰক মাত লগালে। ক'লে, ইহঁতে মোক গ্ৰেপ্তাৰ কৰি লৈ গৈছে, ঘৰখন চাব। তাইৰ কথামতে বৰঠাকুৰ ওলাই আহিছিল যদিও বৰঠাকুৰকো পুলিচে সেই একে সময়তে গ্ৰেপ্তাৰ কৰিলে। টিকৌ আৰু ৰূপনাৰায়ণ ৰাতি প্ৰায় ৯ মান বজাত ভূঞা উকিলৰ ঘৰত ওলালগৈ। কিন্তু উকিলক ইতিমধ্যে পুলিচে গ্ৰেপ্তাৰ কৰিছিল। উপায় নাপাই ৰূপনাৰায়ণৰ মনৰ মানুহ আৰতিৰ দেউতাক শইকীয়া উকিলক লগ ধৰাৰ কথা ভাবিলে। শইকীয়া উকিলৰ ঘৰলৈ যোৱাৰ আগতে সিহঁতে গোসানী আৰু তাইৰ সন্তানটিৰ এটা খবৰ লৈ যোৱাৰ সিদ্ধান্ত কৰিলে। আৰু গোসানী আশ্ৰয় লৈ আছিল গোসানীৰ সম্পৰ্কীয় এজন ককায়েকৰ ঘৰত। সিহঁত দুটাই গোসানী আৰু গোসানীৰ নবৌৱেক অনুপমাৰ লগত কথা পাতি গম পালে যে দুদিন আগতে মৃত্যু বাহিনীৰ সদস্যই যিজন পুলিচ অফিচাৰক হত্যা কৰিছিল সেই পুলিচ অফিচাৰজন আছিল গোসানীৰ ককায়েক আৰু অনুপমাৰ গিৰিয়েক। অনুপমাক সমবেদনা যাচিবলৈ সিহঁতৰ মগজুৱে শব্দ বিচাৰি উলিওৱাত অসমৰ্থ হ'ল। গোসানীয়ে তাইৰ কোলাৰ কেঁচুৱাটো ৰূপনাৰায়ণক দেখুৱাই ক'লে, ইয়াক ডাঙৰ কৰাৰ দায়িত্ব আপোনালোকৰ ওপৰত। কেঁচুৱাটোলৈ চাই ৰূপনাৰায়ণে মাত্ৰ এটা হুমুনিয়াহ কাঢ়িলে। আৰু সেইখিনি সময়তে অনুপমাই ৰূপনাৰায়ণক আহি ক'লে, তোমাক শইকীয়া উকিলৰ ঘৰলৈ মাতিছে, তুমি মোৰ লগত ওলোৱা। যাওঁতে অনুপমাই কৈ গ'ল, শইকীয়া ঘৰত নাই, টিকৌহঁতৰ গাঁৱৰ মানুহ আহি খাতি কৰি তেওঁক লৈ গৈছে। শইকীয়াৰ জীয়েক আৰতিৰ কাইলৈ বিয়া, গতিকে তুমি এবাৰ লগ কৰি যাবা বুলি তোমাক লগত লৈ আহিলোঁ। ৰূপনাৰায়ণৰ মনটোৱে হাহাকাৰ কৰি উঠিল। আৰতিৰ মুখামুখি সি কেনেকৈ হ'ব তাকে ভাবিবলৈ ধৰিলে। তাৰ সপোন কুঁৱৰীৰ অহা কালিলৈ বিয়া, অথচ সেই বিয়াত সি দৰা হৈ আহিব নোৱাৰে। শইকীয়াৰ ঘৰৰ পিছফালৰ বাৰীয়েদি অনুপমাহঁত সোমাই গ'ল। আয়তীসকলে তেতিয়া পানী তোলা নাম গাই পানী তুলিবলৈ আহিছিল। ৰূপনাৰায়ণে অকলশৰে এটা কোঠাৰ ভিতৰত বহি স্মৃতি ৰোমন্থন কৰিবলৈ ধৰিলে। আৰু সেই সময়তে আৰতি আৰু মাক সোমাই আহিল। আৰতিৰ মাকে ৰূপনাৰায়ণক দেখুৱাই ক'লে, যা ককাইদেউৰক সেৱা কৰি আশীৰ্বাদ ল। ৰূপনাৰায়ণৰ হিয়া দহি গ'ল। ৰূপনাৰায়ণকো ক'লে, আশীৰ্বাদ দিয়া, তাইৰ ভৱিষ্যত যাতে মংগল হয়। আৰতিয়ে ৰূপনাৰায়ণৰ ভৰি চুই সেৱা কৰি উচুপি উঠিল। ৰূপনাৰায়ণে ক'লে, দুখ নকৰিবা, তোমাৰ পৰা মই আচল বস্তুটোকে পাইছোঁ, সেয়া হ'ল ভালপোৱা। তুমি সুখী হোৱা, তুমি সুখী হোৱা মানেই ময়ো সুখী। আৰতিহঁত কোঠাৰ পৰা ওলাই যোৱাৰ পিছতে শইকীয়া উকিল আহি ঘৰ সোমালহি। তেওঁ ৰূপনাৰায়ণক দেখা কৰি ক'লে, মই যিমান পাৰিছোঁ কৰিছোঁ। গ্ৰেপ্তাৰ হোৱা মানুহবিলাক চিনাকি কৰিবলৈ এজনী গাৰো মানুহ আনিছে, তাই বিশ্বাসীনে? ৰূপনাৰায়ণে ক'লে, ঠিকেই আছে। সি বুজিলে শইকীয়াই ডিমিৰ কথা কৈছে। আৰু এনেদৰে কথা পাতি থকাৰ মাজতে পুলিচে শইকীয়া উকিলৰ ঘৰ ঘেৰাও কৰিলেহি। আৰু সেই আকস্মিক বিপদৰ পৰা ৰক্ষা পাবলৈ ৰূপনাৰায়ণে উপায় চিন্তিলে। আৰু খন্তেক পাছতে
ৰূপনাৰায়ণ সলনি হৈ এজনী সুন্দৰী তিৰোতাৰ ৰূপ ধৰিলে আৰু পুলিচৰ চকুত ধূলি মাৰি পৰা পলাবলৈ সক্ষম হ'ল। আৰু ৰূপনাৰায়ণক ধৰিব নোৱাৰি শইকীয়া উকিলক পুলিচে গ্ৰেপ্তাৰ কৰিলে। অনুপমাই খবৰটো পাই শইকীয়া উকিলৰ ঘৰলৈ যাবলৈ ওলাল আৰু সেই সময়তে টিকৌ পলাই আহি সেইখিনি ওলালহি। টিকৌৱে গোসানীৰ আগত ক'লে, মানুহজনী বাচিল, কিন্তু তাই জন্ম দিয়া ল'ৰাটো বচাবলৈ নোৱাৰিলে। অলপ সময়ৰ পাছত শইকীয়ানী আৰু অনুপমা শইকীয়া উকিলৰ কাৰণে জেললৈ যাব লগা হ'ল। আৰু তেওঁলোক ওলাই যোৱাৰ খন্তেক পাছতে ডিমি আহি ওলালহি। ডিমিয়ে টিকৌৰ সৈতে চা চিনাকি হৈ দুই এষাৰ কথা পতাত লাগিল। গোসানীয়ে তেওঁলোকক ক'লে, তোমালোকৰ কাৰণে চাহ কৰিছোঁ, চাহ খাই তোমালোকে যিমান সোনকালে পাৰা ইয়াৰ পৰা যাবাগৈ। নবৌৰ মনটো বৰ ভাল নহয়, গতিকে ঘূৰি আহি যদি তোমালোকক দেখা পায় আকৌ কি ৰূপ লয় একো ঠিক নাই। ডিমিয়ে এটা চমু বাটেৰে টিকৌক ৰেল ষ্টেচনত থৈ অহাৰ দায়িত্ব ল'লে আৰু সেইখিনি সময়তে অনুপমা ঘূৰি আহি ঘৰ সোমালেহি। ঘৰ সোমায়েই তাই ৰূপনাৰায়ণ গ্ৰেপ্তাৰ হোৱা খবৰটো জনালে। সিহঁত দুটাক দেখা পাই তাইৰ খং উঠি আহিল। খঙতে তাই সিহঁতক ওলাই যাবলৈ ক'লে। একমাত্ৰ ৰূপনাৰায়ণৰ বাহিৰে বাকী ভলণ্টিয়াৰসকলৰ প্ৰতি তাইৰ অলপো ভাল ভাৱ নাছিল। ৰূপনাৰায়ণ তাইৰ সৰুকালৰ বন্ধু আছিল বাবে তাৰ কথা সুকীয়া আছিল। ডিমি আৰু টিকৌৰ লগত গোসানীও নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ কথা চিন্তা কৰিলে। ডিমিক ক'লে, তই টিকৌক আগবঢ়াই থৈ আহগৈ, মই তেতিয়ালৈ সাজু হওঁ। ডিমি আৰু টিকৌ ওলাই যোৱাৰ অলপ সময়ৰ পাছতে শইকীয়া অচি অনুপমাৰ ঘৰত উপস্থিত হ'লহি। শইকীয়া অচিয়ে অনুপমাক ক'লে, মোৰ বন্ধু আৰু তোমাৰ স্বামীক হত্যা কৰাৰ অভিযোগ থকা এটা ভলণ্টিয়াৰ অলপ আগতে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু জানিবলৈ পোৱা মতে সি অলপ সময়ৰ আগতে তোমাৰ ঘৰৰ পৰাই ওলাই গৈছিল। গতিকে তুমি এইবোৰৰ পৰা দূৰত থকাটোৱে ভাল হ'ব, নহ'লে তোমাৰেই বিপদ। অনুপমাই বুজিলে টিকৌ গ্ৰেপ্তাৰ হ'ল। তেনেতে ডিমি ঘূৰি আহি সেইখিনি পালেহি। টিকৌৰ খবৰটো জানিব পাৰি তাইৰ দুখ লাগিল। শইকীয়া অচিয়ে ডিমিক দেখা পাই ক'লে, তোক আমি আকৌ গ্ৰেপ্তাৰ কৰিম, তই আমাৰ লগত আকৌ যাব লাগিব। গতিকে ডিমি ঘৰলৈ ঘূৰি যাব নোৱাৰিলে। গোসানীৰ লগত তাই উৰেটো ৰাতি কথা পাতিলে। ৰেল বগৰোৱা ঘটনাটো গোসানীৰ আগত বৰ্ণনা কৰিলে। ধনপুৰৰ সপোনটোৰ কথা বৰ্ণনা কৰি তাইৰ দুচকু চকু পানীৰে উপচি পৰিল। ৰাতিপুৱা অনুপমাই খবৰ দিলে শইকীয়া উকিলক পুলিচে এৰি দিলে আৰু সদৰ থানাৰ দাৰোগাই পদত্যাগ কৰিলে। গতিকে ডিমি এতিয়া উভতি যাব পাৰিব। গোসানীক ক'লে, তুমি যাব নালাগে, ল'ৰাটো অলপ ডাঙৰ হওক, মই নিজেই গৈ থৈ আহিম। অনুপমাৰ কথা শুনি ডিমিয়ে ক'লে, গোসানী তই যাব নালাগে, তই ইয়াতে অলপ দিন থাক, মই যাওঁগৈ। গোসানী আৰু অনুপমাৰ পৰা বিদায় লৈ ডিমি গ'লগৈ। অনুপমাই এটা দীঘল হুমুনিয়াহ কাঢ়ি গোসানীলৈ চাই ক'লে, দেশখনৰ কিবা এটা হৈছে জানা, নহ'লেনো এই গাৰো মানুহজনীয়ে ভলণ্টিয়াৰসকলৰ বাবে কিয় ইমানখিনি কৰিব? আৰু মনত অলপো ভয় সংশয় নথকাকৈ ইমানবোৰ মানুহ জেললৈ কিয় আহিব? গোসানী অন্যমনস্ক হৈ থকা দেখি অনুপমাই সুধিলে, কি ভাবিছা কোৱাচোন? গোসানীয়ে ক'লে, ভাবিছোঁ স্বাধীনতা পালে মানুহবোৰ ভাল হ'বনে নহয়। বন্ধু বান্ধৱীসকল, এখন উপন্যাস বিশদভাৱে উপস্থাপন কৰা সহজসাধ্য নহয় যদিও মোৰ সাধ্য অনুযায়ী চেষ্টা কৰিলোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে উপন্যাসখনি 3টা ভাগত বিভক্ত কৰিব লগা হ'ল। ইয়াৰে প্ৰথম 2টা খণ্ড ইতিমধ্যে আপলোড কৰা হৈছে। যদি আপোনালোকে চোৱা নাই তেনেহ'লে চাব পাৰিব। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে এটা লাইক কৰি দিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ অসমীয়া গ্ৰন্থৰ চমু বিৱৰণ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।